যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ এটা ভিডিঅ'ই সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিছে। যোৱা নিশাৰ বতাহ বৰষুণ নেওচি নাজিয়াত হাজাৰ হাজাৰ মানুহলৈ নিৰ্বাচনী প্ৰচাৰত নামিল গৌৰৱ গগৈ। নাজিয়াত বতাহ বৰষুণ নেওচি ৰাইজৰ বিপুল দাবীত খোজকাঢ়ি পদযাত্ৰা কৰিলে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ এই পদযাত্ৰাত হাজাৰ হাজাৰ মানুহে সমৰ্থন দিছে। সমৰ্থন ইমানে দিছে যে বতাহ বৰষুণ নেওচি গৌৰৱ গগৈ ডাঙৰীয়াই পদযাত্ৰা কৰিলে। এই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই দৃশ্যই কৈছে বহু কথা, এই দৃশ্যই দিছে বহু অভিজ্ঞতাৰ। বতাহ বৰষুণ নেওচি ৰাইজৰ নেতা, ৰাইজৰ লগত গৌৰৱ গগৈ।